যা মানুহ এতিয়া ডাঙৰ হ'ল LP স্কুলৰ পৰা ME স্কুল যাব পৰা হ'ল। যা মানুহ গাঁৱৰ বন্ধুজনৰ নাম হ'ল হিমু। সি আজিকালি চাইকেল লৈহে স্কুল যায়। কিন্তু যা মানুহ ঘৰৰ অৱস্থা বৰ এটা ভাল নহয়, সেয়েহে তাই বেচেৰীৰ চাইকেল নাই। আৰু তাই কেতিয়াও মাক বাপেকক কোৱাও নাই যে তাইক এখন চাইকেলৰ প্ৰয়োজন। সেয়েহে গাঁৱৰ ছোৱালী কেইজনী মানুহৰ লগত তাই আজিকালি খোজকাঢ়িয়ে স্কুললৈ যায়। তাই খোজকাঢ়ি স্কুললৈ অহা যোৱা কৰাৰ কাৰণে অকনমান দেৰিও হয়, লগতে তাই খুব ভাগৰো লাগে। আৰু ৰাতি যেতিয়াই পঢ়িবলৈ ওলাই তেতিয়াই পঢ়াৰ ঠাইতে টোপনি গুচি যায়। তাই যে কষ্ট হৈছে মাক দেউতাকে জানে আৰু সেইকাৰণে কেইদিনমানৰ পিছত তাইক এখন চাইকেল কিনি দিলে। চাইকেলখন পাই তাই মনে মনে বিৰাট ফূৰ্তি পালে, কাৰণ তাই আজিৰ পৰা হিমুৰ পিছে পিছে স্কুললৈ যাব। আৰু পিছবেলা যেতিয়া কাবাডী খেলিবলৈ গৈছিল তেতিয়া হিমুক লগ পালে আৰু হিমুক কৈ থৈ আহিলে যে কাইলৈৰ পৰা তই মই একেলগতে স্কুললৈ যাম। আৰু সেই কথাৰ মতে দুয়োটাই পিছৰ দিনাখন একেলগতে স্কুললৈ যায়। যাওঁতে সিহঁত দুয়োটাইতো লগতেই গৈছিল, কিন্তু ঘূৰি অহা টাইমত হিমুৱে তাইক এৰি থৈ আহে। কিন্তু হিমুৱে সেইটো কাম কিয় কৰে সেইটো জানিবলৈ হ'লে পিছৰ খণ্ডটো আপোনালোকে চাব লাগিব।